যে কি দিছে কি নিদিব বাবু পূৰ্ণ শংকৰ বোলে পূৰ্ণ মাত বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আছে আপোনালোকে আশা কৰোঁ ভালে আছে আৰু আমাৰো ভাল। আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ঘৰত নখোৱা কৰিছে। নখোৱাত মানে আমাৰ মাহঁতৰ মানে আমাৰ জন্মগত সেই মানে কি কৰা হয় কেনেকৈ কৰা হয় মই সকলোবিলাক দেখাই যাম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাওক। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাই মই তই চোৱা লাগি আছে আহিবলৈ নিদিলে হ'ল নিদি কাম বিলাক আমি কেনেকৈ খাই ছবি পচলা নাই নহ'লে নিসিজিব এতিয়া কুকুৰা পোৱালিটো পেলা বৰ বেয়া হ'ল তো খুব ফুল পেলাই খাই পেলাম কুকুৰাই ভাল কুকুৰা দাম নাই দাম মাছটো প্ৰতি খালে শক্তি হয় কেলে দাম নহয় নাই 300 ওপৰত বিক্ৰী নহয় বেপাৰী জানে তেনে লাগি যদি কেইটকা মান উলিয়া তাৰপৰা তাকো বিক্ৰী গ'লে যাব নগ'লে ঘূৰাই আনিব সকলোৱে ঘূৰাই কুকুৰা ওলোৱা চবকে দেখাম ৰাইজক। সাধু বোৱাক এটা অথনিৰ পৰা উঠাই আছোঁ। ভাল চব বোলে আজি বন যে কি দিছে কি নিদিব বাবু পূৰ্ণ শংকৰ বোলে পূৰ্ণ মাধৱ পূৰ্ণ পুৰুষ উত্তম পূৰ্ণ পুৰুষক যিজনে বহিছে অধমক কৰাইছে উত্তম আজি বন যে কি দিছে কেইটকা ফুলা গছ দুখন আগবঢ়াইছে ধৰ্ম সলিতা গৈছে আগবঢ়াইছে দেউৰ কেতিবি আগবঢ়াইছে 5 পক্ষী চৰাই আৰু পনীয়া চাউল দি পেলাই সাধু দন্ত গুৰি দন্ত ভকত দন্ত তিনিয়া দন্ত দি পেলাই আজি গৃহস্থী গলে বস্তুমান দীঘল দি পৰা হৈছে লোকৰ পাত পুলি সজোৱা হৈছে দিন বাকী নক্ষত্ৰ বাকী তিথি বাকী বাৰ বাকী দি পেলাই কেনেকৈ দিছোঁ কেনেকৈ তাতে কথা থাকিলে ন ঘৰলৈ আহিলে ন পনীয়া দতাকছো তাহা ভক্তি আজি ন পনী কৰিছে আমাৰ এই সব পিতৃ মাতৃ হুষ্ট সুন্দৰ বাইন কৰিছে তাকে যি খাই তাকে দিয়া দি পেলাই ধৰণৰ ধৰণে কণাই কামনীয়ে এই জাতি পাবলৈ ৰাজ কৰি বেদ কৰি কাঠনি গাঁৱনে চাকৰি বাকৰিয়ে গৰু মই খেতিয়ে খেলাই বেপাৰে বাণিজ্য যিমান বাঞ্চিলে ইমান সিদ্ধি হ'ব লাগে খাই বৈ সন্তুষ্ট ধৰণৰ ধৰণে কণাই কামনি আচলতে বিহিত দিবি আৰু অগ্নি দেৱতাসকল আপোনালোকৰ আগবাঢ়ি দিছে খাই বৈ সন্তুষ্ট ধৰণে ধৰণে কণাই কামনি আচলতে গৰু মই খেতিয়ে খেলাই যেন যায় তেল পাবলৈ ৰাজ কৰি বেদ কৰি কাঠনি গাঁৱনে সকলো সহায় দি কৰিব লাগে আশীৰ্বাদ কৰিবি কমলে মুচুনে কৈ দিছে ইয়াত যি খাইছে তাকে দিয়া আছে চাকৰিয়ে বাকৰিয়ে খুঁজে মুঠে দিবি একদম চাকৰি হ'ব লাগে বুলি কৈছে সংগম কৰি আছে খোৱাব লাগে নাতিনী আকৌ চাকৰি হ'ব লাগে আৰু দিব দিম বুলি কৈছে আৰু ঘৰে দুৱাৰে উন্নতি হ'ব পাৰিব লাগে দপ দপকৈ আহিব পাৰিব লাগে উঠি আহিব লাগে দপ দপ উঠি আহিবি ধৰণে কণাই কামনি আচলতে বৃদ্ধি দিব লাগে বুলি আশীৰ্বাদ কৰিব লাগে দুখ দুখ তেতিয়া পিছখন
যা এইয়া আমি দেব এইয়া খুয়া বা এই পিতৃ মাতিয়া তাতে কিমান দূৰত সেয়াই আছিলে আজিৰ দিনটোত ককা আইতাক বহুত মিছ কৰিছোঁ মানে খুব বেয়া লাগে আৰু আমি ককা আইতাক দেখিবলৈ নাপালোঁ আৰু দেউতাহঁতে বহুত সৰু হৈ থাকোঁতে ককা আইতাই এই সংসাৰৰ পৰা গুচি গৈছিলে দেউতাহঁতে বহুত কষ্ট কৰি বহুত দুখ কৰি মানে ডাঙৰ দীঘল হৈছে আৰু সেইকাৰণেকে বহুত বেয়া লাগে আৰু আমি নিজকে অনুভৱ কৰোঁ বহুত দুৰ্ভগীয়া বুলি নিজৰ ককা আইতাক দেখিবলৈ নাপালোঁ নিজৰ ককা আইতা মৰম চেনেহ পাই নাপালোঁ ককা আইতা মৰম চেনেহ পাই পাবলৈ সকলোৱে মন যায় আমাৰ কিন্তু তেনে ভাগ্যত নাই নাপালোঁ সেয়েহে যি কি নহওক আজিৰ দিনটোত বহুত মিছ কৰিছোঁ ইয়াৰ তাঁতক গতিকে ইয়াৰ তাঁতৰ য'তে আছে তাতে সুখে শান্তিয়ে থাকক মংগলে থাকক আৰু আমাকো আশীৰ্বাদ দিয়ক আমিও যাতে ভালকৈ ভালে কুশলে জীৱনটোত আগুৱাই যাব পাৰোঁ সেয়াই আৰু গাইজ দেখিলে সকলোবিলাক দেখালোঁ কৰিলোঁ সেয়াই আৰু দেখিছে এয়া ধুনীয়াকৈ পিন্ধি আছোঁ ধুনীয়াকৈ মানে আৰু বেলেগ এযোৰ ড্ৰেছত আছোঁ অথনিতকৈ মানে আমাৰ মানুহজনৰ ভায়েক এজন আহিছিলে সেইকাৰণে অকণমান ধুনীয়াকৈ পিন্ধি ল'লোঁ আৰু মানে কি আৰু ভাবিব বৌয়ে মানে ঘৰত এনেকৈ থাকে নেকি সেইটো কাৰণে অলপ ধুনীয়াকৈ পিন্ধি ল'লোঁ আৰু যি কি নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব গতিকে আজিলৈ আহিছোঁ বাই বাই পুনৰ নতুন ভিডিঅ'ত লগ পাম জয় আই অসম জয় হিন্দ লাভ ইউ অল